হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ অকলে এটা নতুন ভিডিঅ'ৰ সৈতে আজি এটা আনবক্সিং কৰিব যাই আছোঁ। ইয়াৰ ভিতৰত কি আছে আগলৈ গম পাব ভিডিঅ'টো শেষলৈ চালে। আজি মানুহজনে ৰাতিপুৱা এটা পাৰ্চেল দিছে মোক, মই গম পোৱা নাছিলোঁ। তো দিয়াৰ আগতে কৈছে চেইন আছে বোলে, তো ভাল লাগি গৈছে। এনেকৈ ছাৰপ্ৰাইজ গিফ্টবোৰ দি থাকিলে জানো কাৰ ভাল নালাগে। তো মোৰো ভাল লাগি গ'ল ৰাতিপুৱাই পুৱাই মনটো। তো বলকচোন খুলি কিনে চাওঁ এইটো কেনেকুৱা হয়, কি হয়। মোৰ কিন্তু ৰাতিপুৱাই দিয়াৰ কাৰণে বিৰাট ভাল লাগিছে মনটো। তো সকলোৰে পত্নীৰে চাগে এনেকৈ ভাল লাগে। মই পিন্ধি দেখাই আছোঁ এইটো। ধুনীয়া লাগিব চাদৰ মেখেলাৰ লগত পিন্ধিলে। তো ইয়াৰে কাণফুলি এইযোৰ টিন তো পিন্ধি দেখাই আছোঁ। এতিয়া ক'ৰবাত ফুৰিব যোৱাৰহে কথা আৰু। ৱাও, ধুনীয়া হয় ন? ধুনীয়া। এইটো লকেটটো দেখাই আছোঁ। এনেকৈও পিন্ধিব পাৰিম আৰু অলপ নমাই লৈও পিন্ধিব পাৰিম। দুডাল চেইন আছে আৰু চবতছে ভাল লগা কথা হ'ল এইকেইটা মণি থকাৰ কাৰণে মোৰ বেছি ভাল লাগিছে। তো দুডাল চেইন আছে, এয়া দুডাল চেইন। তাৰে পিছত লকেটটো এনেকুৱা ধৰণৰ দেখিব পাৰিছে। থেংক ইউ, মানুহজনে দি গ'ল ৰাতিপুৱা। ধুনীয়া। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। তো এইটো কোনযোৰ কাপোৰৰ লগত পিন্ধোঁ নেক্সট ভিডিঅ'ত দেখা পাব। আজিলৈ বাই বাই।